সকলোকে আপোনালোকক পুনৰবাৰ নমস্কাৰ জনাইছোঁ। বোলো হৰি ৰাম গগৈ আপোনালোকক সকলোবিলাক বতাই যাম। ৰাতিপুৱাই পুৱাই আহিলোঁ আমাৰ গৌৰীক দেখাবলৈ। গৌৰীৰ মানে কি হ'ল, মবিল চেম্বাৰটোৰ গেছকেট লিক হৈ গ'ল। এইটো চাওক, তো গেছকেট লিক হৈ যোৱাৰ কাৰণে আহিব লগা হ'ল ৰাতিপুৱাতে। আৰু এইটো গেছকেটৰ বেমাৰ নহৈছিলে বাৰু, অইল চিলৰ বেমাৰ হৈছিলে। এইটো অইল চিলটো বেয়া হৈছিলে, ক্ৰেঙৰ অইল চিলটো বেয়া হৈছিলে। আৰু এইটো লগাই আছে ধুনীয়াকৈ, লাহে লাহে লগাব লাগে। তাৰমানে এইটো বৰ সাংঘাতিক জেগাত অইল চিলটো থাকেতো ক্ৰেংডালত। তো ক্ৰেঙৰ অইল চিলটো লিক হৈ গৈছিলে। তাৰমানে গেছকেট বুলি ভাবিছিলোঁ, গেছকেট নহয় বাৰু, ক্ৰেঙৰ অইল চিলহে লিক হৈছিলে। তো এতিয়া লগাই লৈছোঁ, চাওঁ কি হয় দেখা যাওক। লগাই লোৱাৰ পিছত আকৌ লিক হয় নেকি কেনেবাকৈ চাব লাগিব ভালকৈ। সাধাৰণ বেমাৰটোৰ কাৰণে 3 দিন গাড়ীখন বহি থাকিব লগা হ'ল। আৰু এতিয়া বৰ্তমান পালোহি বাৰু, এই ককা এটাৰ ফাৰ্মতে আহিছোঁ। এই ভুচিখিনি নিবলৈ আছিলে, তো আজি নিয়া নহ'ব, কাইলৈ মানে নিম নেকি। আজি মানুহে নাই উঠাবলৈ, আৰু অকলে অকলে উঠাবলৈ মানে অলপমান চুস্তি লাগিছে। আছোঁ এতিয়া এয়া কাকপথাৰত ধুনীয়াকৈ ভাতটো খালোঁ। খাই লৈ এতিয়া ওলাম আৰু আজি লোডটো চাওক। এইটো আজি টিপাৰখন মাৰি দিছোঁ, দেখিবলৈ নহ'লে বৰ কিবা নিচিনা লাগি থাকে। আৰু এতিয়া এইটো লক্ষীপথাৰ ৰাস্তাটোত গৈ আছোঁ। ৰাস্তাটো এইটো অলপমান মানে কি বুলি কয়, বৰ গহীন, মানে অকলে অকলে যাবলৈ অলপমান মনটো হেৰি লাগে, হ'লেও টেনশ্যন নাই বাৰু। স্কুটিখনে কেলৈ ছিগনেল মাৰিলে? এইটো প্ৰায় টিংৰাৰ পৰা মানে সেই মেইন তিনিআলিটোলৈকে, টিংৰা তিনিআলিটোলৈকে প্ৰায় 6-5 কিলোমিটাৰমান হ'ব লাগে। মই চোৱা নাই কিন্তু আজিলৈকে কেই কিলোমিটাৰ আছে, কিন্তু অনুমানিক কৈছোঁ, তাতকৈ বেছি হ'লেও নাজানিছোঁ বাৰু। বহুত জাম্পিং কৰিছে, ৰাস্তাটো এনেকুৱা হৈ আছে। প্ৰায়ভাগ অইল টেংকাৰবিলাক এইফালে আহি যায়, শ্বৰ্টকাট হৈ যায়। এতিয়া 4:13 হৈছে আৰু মই পাৰ হৈ আছোঁ এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন। লক্ষীপথাৰখন পাৰ হৈ আহিলোঁ বাৰু, আৰু এতিয়া এইখন দিনে দিনে পাৰ হ'লে ভাল। তাৰমানে অলপমান আন্ধাৰ হৈ গ'লে বেয়া। গাড়ী এখন লগ পাইছোঁ বাৰু, বেয়া মানে কি আৰু, মানে ডাঙৰীয়া ওলাইতো, সেইটো কাৰণে কৈছোঁ। ৰাতিপুৱা ওলাওঁতেতো একদম তাজা গৰু ওলাই আছিলে, হাগি থৈ পাৰ হৈ গৈছে আৰু। টেংকাৰ এখন আৰু আল্ট্ৰা এখন আহিছে ডিগবৈ দুলীয়াজানৰ। এই জেগাকেইটাতে পাৰ হয়। আহি পালোহি, এইখিনি নমালোঁ ফলীয়াখিনি। তাৰপিছতে মিছত অৰ্ডাৰ দিছিলোঁ সেইদিনাখনে, আজি প্ৰায় 3-4 দিনমান হ'ল। মই এইটো দেখাম বুলি আপোনালোকক দেখাবলৈ পাহৰি আছোঁ। জুবিনদাৰ ষ্টিকাৰ কেইটামান অৰ্ডাৰ দিছিলোঁ, 4টা দিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন।